তো হে গাইছ মই চিন্তু আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চিন্তুছ মিক্স আছাম। তো গাইছ সকলোকে প্ৰথমতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো গাইছ আজি উৰুকা, তো আমাৰ মানে গোটেইখিনি যোগাৰ পাতি হৈ গ'ল। তো এতিয়া মানে চুঙা পিঠা পুৰি আছে, মায়ে ৰাতি লাড়ু বনালে, পিঠা বনালে। তো সেইখিনি দেখুৱাম। এতিয়া চুঙা পিঠা পুৰিছোঁ, তো চুঙা পিঠাটো দেখুৱাই দিওঁ কেনেকৈ পুৰিছোঁ। তো ভিডিঅ'টো চাই থাকক। তো চাই লওক আমাৰ মানে খুৰীমাই এনেকৈ চুঙা পিঠা পুৰি আছে আৰু চুঙা পিঠাকেইটা তলত দি একদম জুই লগাই দিছোঁ। তো হওক আৰু দেখুৱাইছোঁ, তো আপোনালোকে চাই থাকক। তো দেখুৱালোঁ চুঙা পিঠা পুৰি আছে মা আৰু খুৰীমাহঁতে। তো মানে মায়ে ৰাতি পিঠা বনাইছিল। তো ৰাতি পিঠা বনোৱা দৃশ্যটো আপোনালোকে চাই লওক। তো চাই লওক আমাৰ মায়ে পিঠা পুৰি আছে, একদম মজা, একদম মজা। তো আৰু চাই থাকক, দেখুৱাইছোঁ। তো চাই ল'লে মায়ে পিঠা বনাইছিল, তো সেইটো দেখুৱালোঁ। তো এতিয়া খানাৰ বজাৰ কৰিবলৈ গৈছোঁ। এতিয়া লগত মনা লৈ লৈছোঁ। তো খানাৰ বজাৰটো কৰিম। তো বজাৰখনত দেখুৱাম কি আছে বজাৰত। তো চাই থাকক ভিডিঅ'টো। তো গাইছ ইয়াৰ পৰা অলপ বজাৰ লৈ ল'লোঁ এইখন দোকানৰ পৰা। তো আৰু বজাৰ কৰিব আছে, তো চাই থাকক। তো ইয়াৰ পৰা অলপ বজাৰ লৈ ল'লোঁ, মানে কমলা আৰু কল লৈ ল'লোঁ। তো এইফালে আছে চব্জিৰ দোকান। তো কি ক'ম আৰু, চাই থাকক। তো ভাবিলোঁ অলপ তামোল পানো লৈ লওঁ, যিহেতু ভাত খোৱাৰ পিছত লাগিবই। তো মাছ চাওক কি বম মাছ ওলাইছে, কিন্তু আমি ঘৰৰে মাছ খালোঁ দিয়ক। দেউতাই মানে ৰাতিপুৱাই খালত মাছছি, তো ঘৰৰে মাছ খালোঁ। তো চাই থাকক। তো ইয়াৰ পৰা অলপ চব্জি লৈ ল'লোঁ ঘৰৰ কাৰণে। তো আৰু চাই থাকক, দেখুৱাই আছোঁ। তো হৈ গ'ল বজাৰ চজাৰখিনি কৰি ল'লোঁ। তো আপোনালোকক ৰাতি লগ পাই আছোঁ। তো ৰাতি কি আইটেম আছে খানাত সেইখিনি দেখুৱাই দিম। তো আপোনালোকক ৰাতি লগ পাইছোঁ। তো গাইছ গুড ইভিনিং। তো গাইছ গধূলি হ'লে খানা পিনাৰ যোগাৰ কৰিবৰ সময়ো হ'ল। তো সেইবুলি যোগাৰ পাতিখিনি কৰি দিলোঁৱে মানে। চ' ঘৰৰ চোতালতে এনেকৈ এখন টিং তুলি আৰু এনেকুৱাকৈ খোৱা বোৱাৰ যোগাৰ আৰম্ভ কৰি দিলোঁ। তো এতিয়া চাহ বনাই আছোঁ, মই বনাই আছোঁ মানে, মা বেলেগলৈ গৈছে। চ' আহি আছে আৰু খানা পিনাৰ যোগাৰ কি আছে তো সকলো দেখুৱাম। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো চাব পাৰে গাহৰি আনিছিলোঁ 1 কেজি। চ' তাৰে অলপ সৰু সৰুকৈ কাটি লৈছোঁ, চুঙাত ভৰাম এতিয়া, মানে চুঙাত ভৰাই পুৰিম, মানে পূৰা গাহৰি পূৰা খাম। তো কেনেকৈ পুৰোঁ তো সেইটো চাই থাকক, দেখুৱাইছোঁ। তো গাহৰি মাংসখিনি এতিয়া ধুনীয়াকৈ দেউতাই সানি আছে। তো তাৰপিছত চুঙাত ভৰাম আৰু চুঙাত ভৰাই পুৰিম আমি। তো গোটেইখিনি আছে, মছলাখিনি গোটেই দি দিছে। তো এতিয়া চুঙাত ভৰাওঁ, চুঙাত ভৰাই পুৰি দিওঁ। তো চাই থাকক। তো এতিয়া মাংসখিনি চুঙাত ভৰাই আছোঁ, তাৰপিছত জুইত দিম, তাৰপিছত পূৰা হ'লে খাম আৰু না কি। তো চাই থাকক। তো গাইছ গোটেইখিনি খানা পিনাৰ যোগাৰ কৰি আছে। এইফালে মায়ে চব্জি কাটি আছে, দেউতাই গাহৰিটো পূৰাৰ ব্যৱস্থা কৰি আছে। তো আমাৰ মা আৰু দেউতাই গোটেইখিনি খোৱা বোৱাৰ ব্যৱস্থা যোগাৰটো কৰি আছে। তো দেউতাই গাহৰি পূৰাৰ ব্যৱস্থাটো কৰি আছে আৰু মায়ে চব্জিখিনি কাটি আছে আৰু। তো গাহৰিটো পূৰা দেখুৱাই দি আছোঁ, তো আপোনালোকে চাই থাকক। ফাইনেলি ভৰালোঁ চুঙাত আৰু এতিয়া পুৰিবলৈ দিছোঁ গাহৰি মাংসটো। তো আৰু দেখুৱাইছোঁ, তো চাই থাকক। গাহৰি মাংস পূৰাটো হৈ গ'ল। তো আধা আধি খালে, এইখিনি মোকলি কিনে আছে। তো ময়ো খাই লওঁ এইখিনি। তো চাই লওক এয়া চব্জি বনাই আছে দেউতাই। তো আৰু আইটেম আছে বনাবলৈ, তো বনোৱা নাই। ইয়াৰ পিছত খাৰ বনাব, তো সেইখিনিও দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। তো চাই লওক এয়া বেঙেনা ভাজি আছে, তো আৰু দেখুৱাইছোঁ। তো চাই থাকক। তো এতিয়া লৈ লৈছোঁ আপোনাৰ আলু লৈ লৈছোঁ, মটৰ লৈ লৈছোঁ, ফুলকবি লৈ লৈছোঁ। তো এতিয়া পনীৰ বনাম এইখনেদি। তো মায়ে এই ডাঙৰ মাছটো ভাজি ল'লে আৰু এতিয়া সৰু মাছ ভাজি আছে। এয়া দেখিছে সৰু মাছ ভাজি আছে। তাৰপিছতে ডাঙৰ মাছখনৰ জোল হ'ব। তো গাইছ এইটো মেইন, এইটোৱে মেইন। ধনি ধৰিলোঁ। তো ধনি ধৰি ল'লোঁ গাঁৱৰ। তো এইটো মেইন, আৰু এইটো মেইন নহয়, এইটো তাৰে তলত। মেইনটো কালিহে জ্বলাম। তো কালিলৈকে চাই থাকিব ব্লগটো, কালিও দেখুৱাম। তো গাইছ এতিয়ালৈকে গোটেইখিনি কমপ্লিট হ'ল। তো কি আইটেম আছে তো সকলো দেখুৱাই দিওঁ, তো চাই লওক। তো গাইছ ফাইনেলি খানা কমপ্লিট হ'ব আৰু। তো এয়া মাংস, এয়া আছে অকণমান গাহৰি মাংস। তো ইয়াত কি আছে, ইয়াতো আছে মাংস। তো ইয়াত আছে এইটো খাৰ,
আৰে আৰু তলত আছে দেখাও দেখাও তলত এইটো চব্জি এইটো চব্জি আছে আৰু তলত এইটো আছে আপোনাৰ মাছৰ তৰকাৰী আছে তো এতিয়া ভাতটো বনাবলৈ দিছে তো ভাতটো হ'লে আৰু আমাৰ ইয়াত দালি আছে তো ভাতটো বনোৱা হ'ল তো এইটো আমাৰ খানাৰ লাষ্ট আইটেম চালাড তো চালাডটো কমপ্লিট হৈ গ'ল তো এতিয়া ভাতকেইটা খাই লওঁ আমি তো চাই থাকক তো আৰু কি ভগৱানক চিন্তি খানাটো খাওঁ দিয়ক তো গোটেই আমি 4জন বহি ল'লোঁ মা মই দেউতা আৰু ভাইটি তো গাইজ চাই লওক বাপৰে বাপ আজি একদম বিৰাট কুঁৱলী পৰি গৈছে তো খানা পিনাটো খাই ল'লোঁ একদম বহুত ভাল লাগিল আজি গোটেইকেইটা একদম মজাকৈ খাই ল'লোঁ তো আৰু ৰাতিপুৱা লগ পাইছোঁ আপোনালোকক ৰাতিপুৱা লগ পাম ৰাতিপুৱা মেজি জ্বলাব যাম তাতে আপোনালোকক লগ পাইছোঁ তো ভিডিঅ'টো চাই থাকক তো গাইজ মোৰ অকণমান লেট হৈ গ'ল তো আমাৰ লগৰকেইটাই মেজিটো জ্বলালে মই যাব নোৱাৰিলোঁ তো এতিয়া গৈছোঁ মেজিটোৰ ওচৰলৈ তো আপোনালোকলৈ যাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক নাকি চাওক হে মোৰ এইবাৰ নাই গেল মই নাহোঁতে মেজিটো জ্বলে নহ'ব দিলে কাৰণে দে হ'ব দে এইবাৰ একো কথা নাই বিহু বুলি আৰু হ'ব দে তো মেজিটো জ্বলা গোটেইখিনি হৈ গ'ল তো এতিয়া সকলোৱে গোটেই প্ৰসাদ বিতৰণ কৰিব তো আমিও খাম খাই ঘৰলৈ গুচি যাম তো দেখুৱাইছোঁ তো ভিডিঅ'টো চাই থাকক তো মা দেউতা আটা আইতা খুৰা পেহী চবগিলাখানে মানে প্ৰসাদৰ যোগাৰ কৰি আছে তো এতিয়া প্ৰসাদ খাম আমি তো আৰু চাই থাকক দেখুৱাইছোঁ মানে মেজি জ্বলাবলৈ আহিলে এইটো কিন্তু মেইন বস্তু নাৰিকলটো মেইন বস্তু এইটো মানে চবেই খায় তো আমাৰ গোটেই গাঁৱৰ মানুহখিনি একদম পূৰা ৰেডি হৈছে প্ৰসাদ খাবলৈ তো এতিয়া প্ৰসাদ বিতৰণ কৰিব তো আমিও খাওঁ আৰু ঘৰলৈ গুচি যাওঁ নাই কি তো হৈ গ'ল সকলোৰে প্ৰসাদ চসাদ লোৱাখিনি হৈ গ'ল তো গাইজ গোটেইখিনি দেখুৱালোঁ যিমান পাৰোঁ কিমান তো গাইজ আৰু কি ক'ম যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চিন্তু মিক্সাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেন আজিলৈকে এনেকৈ আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম